जांख्रिथायारिफोरनि खाफाला बेबायदिनोसै गोजोन्थों লাগিলে চিৰজীৱন কাৰাবন্দী কৰি ৰাখা লাগিলে ফাঁচি দিয়া লাগিলে গুলিয়াই হত্যা কৰা লাগিলে গুপ্তঘাতকৰ জৰিয়তে হত্যা কৰা কিন্তু থলুৱা মানুহক ভূমিৰ অধিকাৰটো তুমি দিয়া মাটি মাফিয়াই আমাৰ অসমৰ থলুৱা মানুহৰ ট্ৰাইবেল মানুহৰ জনজাতি মানুহৰ মুছলমান মানুহৰ মাটি কাঢ়ি ল'লে সেই মাটি উদ্ধাৰ কৰিবৰ কাৰণে গুৱাহাটী চিটিৰ ভিতৰতো এই অভিযান আৰম্ভ কৰা হ'ব आंखौ दायो बे एकर्डआव हेफाजाब मदद होनो थाखाय दान मोनसेनि थाखाय इन्टारिम बेल होदों बिनि उनाव सरकारा मा खालामो जों बुंस'नो हाया स' नांग्राफोरनि जांख्रिथायारिफोरनि खाफाला बेबायदिनोसै गोजोन्थों শ্বহীদ প্ৰণৱ বড়োৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পালন কৰিম অসমৰ আটাইতকৈ বীৰ পুৰুষ প্ৰণৱ বড়ো অসমৰ আটাইতকৈ বীৰ পুৰুষজনৰ শ্ৰাদ্ধস্থলীত মিলিত হৈ আমি আকৌ শপত ল'ম যে থলুৱা মানুহৰ ভূমিৰ অধিকাৰৰ প্ৰশ্নটোক ডাইভাৰ্ট কৰিবৰ কাৰণে কোনো কাম নকৰিবা আৰু যদি কৰা তো जि गोरोबथा जाबाय बे गोरोबथाया जोंनि गेजेराव गोदान मोनसे मुगा लाबोगोन गोदान मोनसे सानखांथि लाबोगोन आरो गोजोननाय खौसेथि आरो दावगानायखौ लाबोगोन होननानै जों आसा खालामदों जुदि सरकारा आखरे गासैबो बे एग्रिमेन्टनि बा गोरोबथानि क्ल'जफोरखौ मावफुङो जाफुंहोयो जों बेखौ रायलायनायनि गेजेरजों सानलायनोसै माबायदि जों दावगालांनो हायो जोंनि गेजेराव आं सानो जे खौसे जानायानो सेथि जों खौसेयै माबायदि दावगालांनो हायो आरो मा खालामगोन जोंहा पार्टि दं नोंथांमोनबो दं गासै बर' रायजो राजाबो दं बे गासैनिबो खोथाफोरखौ नोजोर होनानै लानानै जों दावगालांगोन কোনো নাটক কৰিব নালাগে তদন্তৰ নামত যদি তোমালোকে কাৰোবাক জেল দিবলৈ মনত আছে মই এই অফিচত বহি আছোঁ আৰু নিজৰাপাৰৰ হাউচ নম্বৰ 40ত বহি আছোঁ তাত বহি আছোঁ হাউচ নম্বৰ 40 আৰু গান্ধী বস্তিৰ এই দক্ষ প্ৰসাদ ডেকা ভৱনত মই বহি আছোঁ তোমালোকে যেতিয়াই মন যায় তেতিয়াই মোক গ্ৰেপ্তাৰ কৰিব পাৰা কিন্তু কোনো পধ্যে প্ৰণৱ বড়ো সম্পৰ্কে এটাও মন্তব্য নকৰিবা তোমালোকৰ জেললৈ ভয় কৰি আমি কেতিয়াও থকা নাই আমি প্ৰফেশ্যনেল ৰিভলিউচনাৰী হয় জয়প্ৰকাশ নায়াৰে কোৱা প্ৰফেশ্যনেল ৰিভলিউচনাৰী হয় আমি বিতৰ্কটো হ'ব লাগিছিলে ফৰেষ্ট ৰাইটছ এক্ট বন অধিকাৰ আইন দ্য শিডিউল ট্ৰাইবছ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইটছ এক্ট 2006 এই আইনখনৰ অধীনত বন আইনখনৰ অধীনত 2005 চনৰ 13 ডিচেম্বৰৰ পৰ্যন্ত বসবাস কৰা জনজাতি প্ৰত্যেকটো পৰিয়ালে বনাঞ্চলত আনকি ডিম ফৰেষ্টত ভৱিষ্যতে হ'বলগীয়া বনাঞ্চলতো মাটিৰ অধিকাৰ পাব বন অধিকাৰ আইনৰ অধীনত প্ৰণৱ বড়োক বনাঞ্চলৰ অধিকাৰ দিয়া নাই আজি 20 বছৰ ধৰি প্ৰণৱ বড়োৱে গড়চুকৰ সেই পাহাৰত বসবাস কৰিছে আৰু বন অধিকাৰ আইন থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ আইন থকাৰ পাছতো সেই আইনৰ অধীনত বনৰ অধিকাৰ মাটিৰ অধিকাৰ প্ৰদান নকৰি তৰুণ গগৈয়ে প্ৰণৱ বড়োক মৃত্যুৰ কাৰণে উচতনি দিলে 22 জুন 2011 সেইদিনা প্ৰণৱ বড়োক মাৰপিট কৰা হৈছে তেওঁ চিকিৎসা কৰিবলগীয়া হৈছে তেওঁ কিমানবাৰ মাৰপিট কৰা হৈছে মই কৈছোঁ আপোনালোকক 24 মে 2012 পুলিচ CRPFে গড়চুকত আপোনালোকৰ নিশ্চয় মনত পৰে যে 24 মে 2012 সেইদিনা গড়চুকত প্ৰণৱ বড়োক পুলিচ আৰু CRPFে পিটি এটা ড্ৰেইনত পেলাই থৈ গুচি গৈছিল মৃতপ্ৰায় অৱস্থাত তাৰপিছত হস্পিটেললৈ নি বহুদিন হস্পিটেলত থকাৰ পাছত প্ৰণৱ বড়ো আকৌ সুস্থ হৈছিলে মই আকৌ কৈছোঁ 22 জুনত প্ৰণৱ বড়োক মৰা হৈছিলে 24 মে 2012 22 জুন মানে 2011 24 মে 2012 পুলিচ আৰু CRPFৰ কোবত মৃতপ্ৰায় অৱস্থাত প্ৰণৱ বড়োক পেলাই থৈ যোৱা হৈছিলে তাৰপাছত 1 অক্টোবৰ 2013 গণহত্যাগ্ৰহৰ সময়ত এই দিছপুৰত পূৰ্ণিমা বড়ো আৰু প্ৰণৱ বড়ো দুইজনকে অমানৱীয়ভাৱে মাৰপিট কৰা হৈছিল আপোনালোকৰ নিশ্চয় মনত আছে যে প্ৰণৱ বড়োৱে কেনেকৈ মূৰত মাৰ খাইছিল আপোনালোকৰ নিশ্চয় সাংবাদিকসকলৰ নিশ্চয় মনত আছে